নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মৰিচা শাকৰ ঠাৰি এটা ধুনীয়া সোৱাদ লগা ৰেচিপি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে মই এয়া মৰিচা শাকখিনিৰ ঠাৰিবোৰ মই চাফা কৰি ল'ম। যিহেতু মই পাতখিনি নিদিওঁ, ঠাৰিখিনিহে ল'ম, সেয়ে মই পাতখিনি আঁতৰাই ঠাৰিবোৰ ভালদৰে গুচাই ল'ম। এইফালে গোটেইখিনি মই ইয়াত ৰেডি হৈ গ'ল। এইফালে বিলাহী এটা, আদা নহৰু সৰিয়হ পিচি ল'লোঁ, পিঁয়াজ ডাঙৰ চাইজৰ এটা, এইফালে জলকীয়া কেইটামান। এতিয়া কেৰাহীখন মই পাতি লৈ ইয়াতে তেল দি দিলোঁ। ইয়াতে এতিয়া পিঁয়াজখিনি মই দি দিলোঁ, ভালদৰে লৰাই ল'ম। জলকীয়া কেইটামানো দি দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে অকণমান ভাজি ল'ম। ইয়াতে মই বিলাহী দি দিছোঁ। বিলাহী যিহেতু এটাই দিছোঁ, এতিয়া ভালদৰে গোটেইখিনি মই অকণমান সিজাই ল'ব লাগিব। ইয়াতে মছলা দি দিছোঁ, জিৰা পাউডাৰ, ইফালে ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ। অকণমান হালধি দি দিলোঁ। এতিয়া গোটেইখিনি মই এনেকৈ লৰাই ল'ম। ইয়াতে মৰিচাৰ ঠাৰিখিনি এতিয়া দি দিছোঁ। গোটেইখিনি ভালদৰে লৰাই ল'ম। ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এতিয়া মৰিচাৰ ঠাৰিখিনি কোমল হোৱালৈকে মই ভালদৰে লৰাই ল'ম। ইফালে সৰিয়হ পিচি থোৱাখিনিও মই দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই ল'ম। সৰিয়হখিনি যিহেতু কমকৈ পিচিছোঁ, মই বেছিকৈ পিছা নাই। আপোনালোকে যিটো জোখত ভাল পায় সেনেকৈ ল'ব। ইয়াতে আদা নহৰু দি দিছোঁ। মৰিচাখিনি প্ৰায় মোৰ সিজিছে, দেখিছে নহয়। ইয়াতে অকণমান মই পানী দি দিম। ইমান ধুনীয়াকৈ উতল আহিছে, দেখিছেনে? ইফালে মোৰ প্ৰায় হৈয়ে গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া মই এয়া বাতি এটাত মই কাঢ়ি থৈছোঁ। ইমান ধুনীয়াকৈ হ'ল, দেখিছে নহয়। বন্ধু বান্ধৱীসকল, আপোনালোকে কাৰ কাৰ প্ৰিয় বাৰু মৰিচাৰ ঠাৰি কমেণ্ট কৰিবচোন। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ